তাৰপাছত ক'বলৈ ওলাইছোঁ যে এইখিনি হ'ল কণীৰ বাকলি আৰু এইখিনি মই বহুত দিনৰ পৰা সাঁচি থৈ দিছোঁ আৰু মই এতিয়ালৈকে আপোনালোকক দেখাই যাওঁ মই যে এই বাকলিখিনি কি কৰোঁ, ক'ত ব্যৱহাৰ কৰোঁ। তেতিয়াহ'লে ব'লকচোন আপোনালোকে চাই যাওক। মই প্ৰথমতে এইখিনি ধুনীয়াকৈ মিক্সাৰত দি গ্ৰাইণ্ড কৰি লৈছোঁ আৰু এই গ্ৰাইণ্ড কৰি লোৱা মিক্সাৰখিনি মই এতিয়া দিম এই মোৰ ৰুই থোৱা গছপুলিকেইডালৰ টাবত। বেছিকৈ নাই, এইকেইডাল মাত্ৰ। ইয়াতে মই গ্ৰাইণ্ড কৰি লোৱা কণীৰ বাকলিখিনি অলপ অলপকৈ দি যাম, 2 চামুচকৈ দি যাম আৰু 2 চামুচকৈ দিয়াৰ পাছত দিলে কি হয়, ইয়াতে এইটো ফাৰ্টিলাইজাৰ কাম কৰে যিটোত, আৰু লগতে যদি ইয়াতে পোক পৰুৱা আহে গছপুলিবিলাকৰ ওচৰত সেইবিলাকো নোহোৱা হৈ যায় ইয়াৰ এটা চেণ্টৰ কাৰণে। সেইখিনি পুদিনাৰ পাত মই ইয়াতেও দি দিওঁ অলপমান, আৰু দিলে এইটো মানে ফাৰ্টিলাইজাৰৰ কাম কৰে আৰু লগতে ফুলখিনিও ধুনীয়াকৈ ফুলি আহে। ফুলৰ গছ পুলি এতিয়াতো ফুলৰ কি খবৰ? যাব ওলাইছোঁ বজাৰলৈ। তো আপোনালোককো দেখুৱাই যাওঁ বজাৰ কি কৰোঁ। একো কিনিবলগীয়া নাই তথাপিও আৰু নহয়, 2 এটা বস্তু আছে আৰু